3 দিন শিৱসাগৰত আছিলোঁ আৰু যোৱাকালি মই এটা মহ কিনিছোঁ মহ বাফেলো অসমত চাগে প্ৰথম আৰ্টিষ্ট মই যি মহ কিনিছে বাফেলো আৰু তাত কিনা এটা কাৰণ আছে তাৰ নামটো হৈছে জুলু জুলু উপন্যাসখন কিমানে পঢ়িছে মানে আমাৰ অসমৰ বেছিভাগে পঢ়িছে ৰঞ্জু হাজৰিকাৰ খুব ফেমাছ এখন উপন্যাস জুলু নেক্সট ইয়েৰ এখন মই চিনেমা বনাম আৰু চিনেমাখনৰ মেইন হিৰো হৈছে জুলু চ' জুলুক যোৱা কালি মই কিনিছোঁ আৰু এতিয়া 1 বছৰ ট্ৰেইনিং হ'ব তাৰপিছত আমি চিনেমা শ্বুট কৰিম এটা ভাল খবৰ আপোনালোকৰ কাৰণে আমাৰ অসমৰ ইণ্ডাষ্ট্ৰীৰ কাৰণে মই জানো জুলু বনাবলৈ কোনো সাহস নকৰে ফটককৈ বিকজ ইটছ আ ৱাইল্ড লাইফ ষ্টৰী আৰু মহ এটা ট্ৰেইন কৰাটো কিমান কষ্টকৰ কাম আপোনালোকে জানে সকলোৱে চ' কিন্তু মই যেতিয়া কৰিম বুলি ভাবোঁ মই কৰিমেই আৰু কৰি দেখুৱাম খালি আপোনালোকৰ আশীৰ্বাদৰ সহযোগিতা লাগে 3 cheers for Zulu